তেওঁ এজন নীৰৱ সাধক। অসমীয়া ভাষাক এক মান্যতা প্ৰদান কৰাৰ বাবে গোটেই জীৱন অহৰহ চেষ্টা কৰি অহা সন্মানীয় প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যদেৱ আজি আড্ডা লাইভৰ মজিয়াত অসমৰ বিশিষ্ট কবি কাব্যনীল দেৱৰ সৈতে এক বিশেষ বাৰ্তালাপত। আড্ডা লাইভ, এক নতুনৰ সন্ধানত আমি। নমস্কাৰ। আজি আমি সঁচাই ভাগ্যৱান যে গুৱাহাটী পাঞ্জাৱাৰীলৈ আহি আমাৰ মাজত অতি আকস্মিকভাৱে লগ পালো অসমৰ এগৰাকী বিশিষ্ট পণ্ডিত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য। আৰু প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যদেৱক অসমৰ বেছিভাগ মানুহে জানে যে তেওঁ অসমীয়া ভাষা সম্পৰ্কে বহুকেইখন কিতাপ লিখিছে। বৰ্ণমালা শিক্ষণ পদ্ধতি বা শিক্ষকৰ বানানৰ হাতপুথি, এনেকে বহুকেইখন কিতাপ লিখিছে। প্ৰাথমিক শিক্ষকৰ হাতপুথি, অসমীয়া বৰ্ণমালা আৰু প্ৰাসংগিক ব্যাকৰণ। এতিয়া মূল কথাটো এইটোৱে যে তেওঁ অসমৰ বিভিন্ন ঠাইত স্কুলবিলাকত নিজে গৈ ছাত্ৰ ছাত্ৰীসকলক এই যে বানান আৰু শব্দৰ যিটো উচ্চাৰণ, এই সম্পৰ্কে তেওঁ এতিয়ালৈকে বহু সভা কৰিছে আৰু বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। এতিয়া আমি তেখেতৰ পৰা এটা কথাই জানিম যে ছাৰ, বৰ্তমান সময়ত এই যে বানানৰ ক্ষেত্ৰত বিভিন্ন বেমেজালিবিলাক আমি পাইছো। এতিয়া আপোনাৰ দৃষ্টিত বৰ্তমান আমাৰ এই যে বিদ্যালয় হওক বা বিশ্ববিদ্যালয় হওক, অসমীয়া ভাষাটোক বানানৰ ক্ষেত্ৰত, শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত আমি কেনেকে জীয়াই ৰাখিম? আমি বানানৰ সঠিক জানিব লাগিলে ধাতুৰূপ, শব্দৰূপ, বিভক্তি, প্ৰত্যয়, তাৰ পাছত নত্যবিধি, সত্যবিধি, এইবিলাক আমি জানিব লাগিব। আৰু উদাহৰণস্বৰূপে এটা কথা যে আমি সকলোৱে কওঁ যে ৰৰ পাছত মূৰ্ধন্য নহয়, কিন্তু সদায় নহয়। যেনেকে ইন্দ্ৰ শব্দ যোগ হলে ৰৰ পাছত মূৰ্ধন্য নটো দন্তীয় ন হৈ যায়। যে হৰ যোগ ইন্দ্ৰ, হৰেন্দ্ৰ, হৰৰ লগত ইন্দ্ৰ যোগ হৈছে, ইন্দ্ৰৰ অস্তিত্ব বিলোপ নহয়। গতিকে ইন্দ্ৰৰ দন্তীয় নটো হৰেণত আহি যাব। হৰেন্দ্ৰ হৰেণ দন্তীয় ন, বীৰেন্দ্ৰ বীৰেণ দন্তীয় ন, সুৰেন্দ্ৰ সুৰেণ দন্তীয় ন। গতিকে এই সন্ধিৰ ফালৰ পৰা আমি এটা পালো যে ইন্দ্ৰ শব্দ জগত দন্তীয় ন, ৰৰ পাছত দন্তীয় ন হবই, মূৰ্ধন্য ন হব নোৱাৰে। ঠিক তেনেকে আমাৰ বিভক্তি প্ৰত্যয়বিলাক আমি জানিলে, আমি ধাতুৰূপ জানিলে আমি বানানৰ কথা শুদ্ধকৈ জানিব পাৰো। তাৰ বাহিৰেও আমি আমাৰ সংশয় হলে হেমকোষ বা তেনেকুৱা অভিধানবিলাক আমি মানে চোৱা ভাল। তেনেকুৱা আৰু এতিয়া এই ক্ষেত্ৰত আমি বুজি পালো। এতিয়া কথা হৈছে মূল মাধ্যমটো হৈছে শিক্ষক। এতিয়া শিক্ষকসকলে এই যে প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুল লেভেলত মানে তেওঁলোকে কি ধৰণে মানে ছাত্ৰ ছাত্ৰীসকলক এই বানান আৰু উচ্চাৰণ সম্পৰ্কে এটা শুদ্ধ শিক্ষা দিব আপোনাৰ দৃষ্টিত? আচলতে শিক্ষকসকলৰ শিক্ষাৰ প্ৰতি এটা আগ্ৰহ থাকিব লাগিব। যে চাকৰি কৰিছো, দৰমহা পাইছো, সেইটোৱে আমাৰ শিক্ষকৰ কাম নহয়। আমি শিক্ষাৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। সেইকাৰণে আমি জানিব লাগিব যে ধ্বনিৰ লগত বিভক্তি প্ৰত্যয় এইবিলাক যোগ হয়। সেইকাৰণে আমি ক'ব লাগে হচন্ত ক যোগ অ ক। কাৰণ কৰ ধ্বনিৰ লগত অযোগে ক আখৰটো হয়। কিন্তু অসমীয়াৰ দুৰ্ভাগ্য যে 2011 চনৰ পৰা 2023 চনলৈকে ক যোগ অ ক বুলি কাহিলীপাৰা অফিচে শিকাবলৈ এখন কিতাপ প্ৰস্তুত কৰিছিলে। কিন্তু ক যোগ অ কা হয়, ক যোগ হল বকাসুৰ, মুক যোগ অভিনয় মুকাভিনয়। কিন্তু ইমান ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা শিক্ষক আছে, ইমান ৰাজ্যিক পুৰস্কাৰ পোৱা শিক্ষক আছে, আমাৰ বিভিন্ন উচ্চপদস্থ বিষয়াবিলাক আছে, আৰু তেওঁলোকে 11 বছৰ ধৰি ক যোগ অ সমান ক বুলি ভুলকৈ শিকাই আছিলে। আৰু মই
যেহেতু শিক্ষক নহয়, হঠাৎ কিতাপখন দেখি কাহিলীপাৰাত গৈ দৰখাস্ত কৰি অহা যোৱা কৰি 2023 চনত কিতাপখন মই বাতিল কৰাইছো, কৰি নতুনকৈ লিখিব দিছিলো তেওঁলোকক যে হচন্ত ক যোগ অ ক। এতিয়া কথা হ'ল, আমি স্কুলৰ কথাটো আমি বুজিয়ে পালো। আপুনি বিভিন্ন স্কুলত ভ্ৰমণ কৰি আপোনাৰ অভিজ্ঞতা হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে বানানৰ ক্ষেত্ৰত কিমান সচেতন বা আমাৰ শিক্ষকবিলাক কিমান সচেতন আপুনি নিশ্চয় উপলব্ধি কৰিছে। এতিয়া এই ক্ষেত্ৰত আমাৰ অসম সাহিত্য সভা বুলি যিটো আছে অনুষ্ঠান, জাতীয় অনুষ্ঠান, তেওঁলোকৰ দায়িত্ব কি বুলি ভাবে আপুনি? আচলতে অসম সাহিত্য সভাই বানানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব পৰা নাই। সেইকাৰণে 1995 চনত মই দেৱেন দত্ত, চাবুতাই, বিশ্বেশ্বৰ হাজৰিকা আৰু আমাৰ তেতিয়াৰ মহচিন আলী ডিৰেক্টৰ, আমি 2000 চনত জকাৰ গুচাই ই অকাৰ কৰিছিলো। কিয় জকাৰ গুচালো? বাক্য বুলি ক'লে ইয় ধ্বনি হয়, কাব্য বুলি ক'লে ইয় ধ্বনি হয়, গতিকে কত জকাৰে কিয় হ'ব নোৱাৰে, আমি ধ্বনি মতে কত ইয়কাৰে কিয় কৰিলো। গতিকে অসম সাহিত্য সভাই ইমান কথা ভবাই নাছিলে। আৰু আমাৰ ধত্ত বীৰত্ব মহত্ব এইবিলাক আগতে তয়বত্ত কৈ শিকাই আছিলে, কিন্তু আমি 2003 চনত তয়বত্ত গুচাই তয় ও অবয়ত্ত কৰালো। অৱস্থাবাচক শব্দত ও অব হয়, দাসত্ব বীৰত্ব মহত্ব তত্ত্ব সত্য, আৰু এইটো আমি নিজা পদক্ষেপত আগবাঢ়ি গৈছিলো। নাই, এতিয়া কথা হৈছে কি, আমাৰ ভৱিষ্যতে অসমীয়া ভাষাৰ কিবা সংকট আপুনি অনুমান কৰিছে নেকি যে অসমীয়া ভাষাৰ বানান বা উচ্চাৰণৰ ক্ষেত্ৰত ভৱিষ্যতে এক সংকট আহিছে বুলি আপুনি ভাবে নেকি? না, বানানৰতো সংকট আহি আছে, কাৰণ ইমান হাজাৰ হাজাৰ শিক্ষিত মানুহে, শিক্ষিত চাকৰিয়ালে চচলত যেতিয়া কব আমাক প্ৰাদেশিকৃত কৰক, কিন্তু জীৱন্ত বস্তুক প্ৰাদেশিকৃত কৰিব নোৱাৰে। অঞ্চলক প্ৰাদেশিকৃত কৰে, মেঘালয়ক প্ৰাদেশিকৃত কৰিব পাৰে, অৰুণাচলক প্ৰাদেশিকৃত কৰে, মিজোৰামক প্ৰাদেশিকৃত কৰিব পাৰে, মানুহক প্ৰাদেশিকৃত কৰিব নোৱাৰে। কিন্তু হাজাৰ হাজাৰ শিক্ষকে চচলত কয় আমাক প্ৰাদেশিকৃত কৰক। তেতিয়া মই তেখেতসকলক কৈছিলো যে আপোনালোকক কোনেও প্ৰাদেশিকৃত কৰিব নোৱাৰে, আপোনালোকৰ পদবীহে প্ৰাদেশিকীকৃত কৰিব লাগিব, মানুহক প্ৰাদেশিকৃত নকৰে, ভূখণ্ডক প্ৰাদেশিকৃত কৰে। এইবিলাক সাধাৰণ সাধাৰণ কথা যেতিয়া আমাৰ শিক্ষক বিলাকে চব জানিব, তেতিয়া ভাষাৰ সংকট দূৰ হব। এতিয়া কথা হয় যে আমি নিশ্চয় এই ভাষা আৰু উচ্চাৰণৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী বিলাকক আমি কিছু পৰিমাণে নিজেও অধ্যয়ন কৰি শিক্ষক বিলাকে আমি এটা শুদ্ধ এটা বাতাবৰণ সৃষ্টি যদি কৰিব পাৰো, তে নিশ্চয় আমাৰ ভাষা উন্নত হ'ব আৰু ভৱিষ্যতে আমাৰ যিবিলাক সমস্যা আছিল এইবিলাক নোহোৱা হ'ব। কিন্তু এই ক্ষেত্ৰত আমাৰ অধ্যয়ন, গৱেষণা আৰু এটা শুদ্ধ চিন্তা, বিশেষকৈ বানানৰ ক্ষেত্ৰত আমি কৰিব লাগিব আৰু সকলোৱে আগবাঢ়ি আহিব লাগিব মোৰ দৃষ্টিত। গতিকে আজি আপোনাৰ মোটামুটি বয়স, এতিয়া আপোনাৰ বয়স কিমান? এতিয়া মোৰ 85 চলি আছে। 85 বছৰ বয়সত আপোনাক আজি আমি পালো, আৰু এই 85 বছৰ বয়সতো অসমৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত, বানানৰ ক্ষেত্ৰত ছাৰে যি ধৰণে পদক্ষেপ আগবঢ়াই আছে, বা অসমৰ বিভিন্ন ঠাইত তেওঁ নিজে গৈ পকেটৰ পইচা খৰচ কৰি স্কুলবিলাকত ছাত্ৰ ছাত্ৰীবিলাকত তেওঁ ভাষা আৰু বানান সম্পৰ্কে ইমান সুন্দৰকে তেওঁ কিছুমান কথা কৈ দিয়ে, ছাত্ৰ ছাত্ৰীসকলে উপকৃত হয়। গতিকে আমি ভাবো যে পৰৱৰ্তী সময়ত অসম চৰকাৰ, সাহিত্য সভা, বিভিন্ন জাতীয় অনুষ্ঠান, এই সকলোৱে ভাষাৰ ক্ষেত্ৰত যদি অলপ চিন্তা কৰে, আৰু তেতিয়া আমি নিশ্চয় ভাবিম যে অসমীয়া ভাষাৰ যি সংকট বুলি কোৱা হৈ আছে, আমি ভাবো সংকট অহা নাই, ভাল দিনে আহি আছে। নিশ্চয় আমি আমাৰ ভাষাটোক চিৰ যুগমীয়া কৰি জীয়াই ৰাখিব পাৰিম। গতিকে আজি 85 বছৰ বয়সতো তেখেতক লগ পাই আমাৰ ভাল লাগিছে যে তেওঁ এই বয়সতো এতিয়ালৈকে তেওঁ যিমানবিলাক ভাষা সম্পৰ্কীয় পুথি লিখিছে, এইকেইখনে অসমৰ
যিবিলাক পণ্ডিত বা ভাষাৰ ক্ষেত্ৰত যিবিলাক মূল ব্যক্তি তেওঁলোকো উপকৃত হৈছে, ছাত্ৰ ছাত্ৰীবিলাক উপকৃত হৈছে। আৰু আমি এটা কথা কম যে তেওঁৰ যিবিলাক কিতাপ, নিশ্চয় এই কিতাপবিলাক যদি আমাৰ স্কুলত প্ৰাক প্ৰাথমিকৰ পৰা বিদ্যালয় স্তৰত যদি ইয়াক দিব পৰা যায়, তেতিয়া নিশ্চয় এই কিতাপৰ জৰিয়তে এটা শুদ্ধ ভাষা আমাৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব বুলি আমি আশা ৰাখিছো। আৰু শেষত তেখেতক ধন্যবাদ জনালো। আড্ডা লাইফ, এক নতুনৰ সন্ধানত আমি